পইচা প্ৰব্লেম মোৰ একো নাই গম পোৱা নাই ৰিচাৰ্জটো কিয় নিদিম লাইনত থাকিবা নি অলপ ৰখাচোন দীপু কোৱা 200 টকা এটা হ'ব নেকি 200 টকা 200 টকা কেলেহে তোমাক এই তোমাৰ মোৰ গাৰ্লফ্ৰেণ্ডৰ মানে ৰিচাৰ্জটো ঢুকালে তাৰপিছত মানে তোমাক মই পিছত দি দিম আৰু মানে 200 টকা এটা যদি দিয়া আৰু মানে তুমি গাৰ্লফ্ৰেণ্ডক ৰিচাৰ্জ কৰি দিবা 200 টকা এটা কাম কৰা তুমি তুমি ব্ৰেকআপ দি দিয়া এই কি কোৱা তুমি ব্ৰেকআপ নতুন পতিছেহে এজনী মই তোমাক কৈছোঁ নাই তুমি ব্ৰেকআপ দি দিয়া তুমি পইচা তুমি পইচা পাই যাবা তুমি প্ৰথমে ব্ৰেকআপ দিয়া তাইক ব্ৰেকআপ দি দিম পইচা দিবাতো টকা হেল্ল' ব্ৰেকআপ আজিৰ পৰা ব্ৰেকআপ বাই বাই টাটা গুড বাই দিয়া কি হে পইচা এতিয়া দেখোন ক'লা তুমি ব্ৰেকআপ দি দিয়া পইচাটো দি আছো বুলি তোমাৰ ব্ৰেকআপ হৈছে নাই হৈছে পইচা কাক দিবা তুমি ঐ পইচাটো বাচি গ'ল থেংক ইউ গড